ইমানেই। এতিয়াৰ পৰা অকণমান ফূৰ্তিত থাকিব চেষ্টা কৰিম। নাচিব মন যায়, আজিকালি আগতে শান্তশিষ্ট আছিলোঁ, আজিকালি নাচিব মন যায়, চিঞৰি চিঞৰি গান গাব মন যায়, আজিকালি এইবিলাক কৰিম। ইমান লাজুকা হৈ নাথাকোঁ আৰু। আগতেতো বহুত ইন'চেণ্ট আছিলোঁ। আৰু মই কৈছোঁ এদিন ছাকচেছ হ'মেই, নট অনলি ইউটিউব বুলি কথা নহয়, মোৰ যোনখিনি কৰিম বুলি কৈছোঁ সেইখিনিত তই আছ, গম পায়ে থাকিবি, মই কৰি দেখামেই। আৰু মোৰ কৰ্মই তোক দেখাব যে তই কি ভুল কৰিলি আৰু কাক হেৰুৱালি। মইতো আজি এইফালে নদী আছে দেখিছ নহয়, প্ৰমিছ কৰিছোঁ তোক দেখামেই। মা দেউতা আছে, মা দেউতাৰ শপত প্ৰমিছ, মোৰ কৰ্ম কৰি দেখামেই। আৰু কৰ্মই তোক ক'ব যে তই কি হেৰুৱালি। তোৰ মাৰেও এদিন ক'ব যে তই তাক এনেকুৱা কৰি বেয়া কৰিলি। তো চাহ, যদিহে ভিডিঅ'টো চাই ভাল লাগিল মানে কি, অকণমান আমাৰ লাভ ষ্টৰিটোৰ বিষয়ে কৈ দিলোঁ। অকণ ডিপ্ৰেশ্যনত আছিলোঁ কাৰণে এনেকুৱা এটা ভিডিঅ' বনালোঁ। এনেইতো বনাম বুলি ভাবাই নাছিলোঁ, আজি বনাই দিয়াৰ কাৰণে অকণমান মনটো হালকা হৈ গৈছে। যদিহে ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক।